বটদ্ৰৱা আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলসমূহত দিনক দিনে বৃদ্ধি পাই আহিছে অসামাজিক কাৰ্যকলাপ। অঞ্চলটোত এনে অসামাজিক কাৰ্যকলাপসমূহ বৃদ্ধি পোৱাত এতিয়া শংকিত হৈ পৰিছে বটদ্ৰৱাবাসী। এনে অসামাজিক কাৰ্যকলাপসমূহ ৰোধ কৰিবৰ বাবেই বিগত কিছুদিনৰ পৰাই বটদ্ৰৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাধাকান্ত দাসৰ নেতৃত্বত চলি আহিছে অভিযান। অভিযান কালত অঞ্চলটোৰ পৰা আৰক্ষীয়ে জুৱাৰ লগতে ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে এজন ASI আৰু ঋষি নামৰ এজন কনিষ্টবলে অবৈধভাৱে মাফিয়াসকলৰ লগত গোপন বুজাবুজি কৰি এনে অসামাজিক কাৰ্যকলাপসমূহ চলাই অহা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। জুৱা, ড্ৰাগছ, লিকু আদি চলি আছে। আমাৰ বটদ্ৰৱা থানা প্ৰশাসনে গৈ ইতিমধ্যে বন্ধ কৰিছে। আজি ৩-৪ দিন হৈছে। তাৰ মাজতো আমাৰ আগৰ আৰক্ষী চকীত থকা থানাৰ SI পুলিচ প্ৰশাসনে জড়িত আছে। তেখেতসকল যোৱাৰ আগত আমাৰ থানাত খবৰ দিয়ে, যোনে জুৱা খেল চলাই থাকে তেখেতক জনাই দিয়াৰ লগে লগে তেখেতসকলে জুৱা খেল বন্ধ কৰি গুচি যায়। এতিয়া আমাৰ নতুন ছাৰ অহাৰ পৰা জুৱা খেলটো ইতিমধ্যে বন্ধ হৈছে। আজি ৩-৪ দিন ধৰি বন্ধ হৈছে। আমাৰ ৰাইজ মানে লাগি আছিলে, সেই ৰাইজে এতিয়া বৰ্তমান উৎসাহ পাইছে বহুতখিনি। সেইকাৰণে আমি নথৈ আনন্দ। কোনজন মানুহে ফোন কৰি জনাই দিয়ে? ঋষি কিশনে, তেখেতে নামটো ভালকৈ ক'ব। ঋষি দাস বৰা, তেখেতে জনাই দিয়াৰ লগে লগে তেখেতসকল পলাই গুচি যায়। আকৌ তেখেতসকলে যেতিয়া প্ৰশাসন গুচি যায় আকৌ জনায়। তেনেকুৱাতে আমাৰ পুলিচ প্ৰশাসনৰ আৰু এজনে ব্যক্তি তেখেতেই আকৌ জনায়। তেনেকুৱাতে তেখেতক অতি সোনকালে ইয়াৰ পৰা মানে আপোনাৰ বদলি কৰিবলৈ আমাৰ বিশেষ অনুৰোধ। আমাৰ ৰাইজে সেইটোৱেই বাঞ্ছা কৰিছে। আৰু জুৱা খেল, খেল বন্ধ হোৱাৰ কাৰণে বহুত আমি আনন্দ পাইছোঁ। উঠি অহা যুৱক সকলোৱে ভাল পাইছে। আৰু সেইখিনি পুলিচ চিপাহী তেখেত কোন থানা? আমাৰ বটদ্ৰৱা থানা SIজনৰ নাম বদলি হৈছে। তেখেত ইতিমধ্যে বদলি হৈছে। এতিয়া এজনেই আছে বৰ্তমান। ইয়াৰ পৰা তেখেত নগ'লে আমাৰ জুৱা খেল, ড্ৰাগছ চলিয়েই থাকিব। ঋষি চেহন তেখেতৰ নাম। তেখেতে গ'লে আমি আনন্দ পাম। আৰু তেখেতসকলে লৈ থাকে চাগে, নহ'লে গ'লেই তেখেতসকল যেতিয়া যায় খবৰ দিয়ে তেতিয়া দৌৰা দৌৰি কৰে, গুচি যায়, আকৌ খেল বহায়। সেইটো কাৰণে মানে জুৱা খেলটো বন্ধ হোৱাৰ কাৰণে আমি ভাল পাইছোঁ। এই থানাৰ OC ছাৰ আহিছে নতুনকৈ, তেখেতে বন্ধ কৰাৰ কাৰণে আমি নথৈ সুখী পাইছোঁ। ইতিমধ্যে ASIজনক বিভাগে বদলি কৰিছে যদিও কনিষ্টবলজন এতিয়াও পূৰ্বৰ ঠাইতে আছে। এতিয়া স্থানীয় ৰাইজৰ দাবী অতি শীঘ্ৰেই কনিষ্টবলজনকো বদলি কৰিব লাগে, অন্যথা অঞ্চলটো এনে অসামাজিক কাৰ্যকলাপৰ পৰা মুক্ত হ'ব নোৱাৰিব বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে। বটদ্ৰৱাৰ পৰা মুস্তাফা ছালিম আহমেদৰ ৰিপৰ্ট, নেক্সটাৰ নিউজ, গুৱাহাটী।